তো গাইজ ৱেলকাম মাই ইউটিউব চেনেল অনুপম ব্লগ। তাৰ আগতে এটা কথা কৈ লওঁ, মানে ঘৰত থাকি থাকি বহুত বৰিং হৈ গ'লোঁ, ঘৰতে বহুত ভিডিঅ' বনালোঁ। তো বলক আজি ফুৰি আহোঁ, মানে নলবাৰীত চাইডে বহুত দিন জনাই আৰু মতো ব্লগিঙৰ এনে আপোনালোকক অলপ টেষ্টিং কৰিছিলোঁ, কিন্তু আজি ফুল টেষ্টিং কৰি দেখাই দিওঁ। মানে এটা ৰাইড কৰি আহোঁ নলবাৰী চাইডে, ক'ত যাওঁ এতিয়া নকওঁ আপোনালোকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক ৰাস্তাত লাগ পাই আছোঁ। তো ফাইনেলি গাইজ ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া মানে যাই আছোঁ ৰাস্তা, মানে আমাৰ সেইখিনি ঘৰৰ পৰা অলপ মানে জাগৰাক গেলি মানে ভিডিঅ' কৰিব নোৱাৰি দিয়ক, মানে মোবাইলটো পৰিব বুলি ভয় লাগে। মানে আমাৰ ৰাস্তাটো ভাল কৰি আছে জানে, তো ইবাগে ৰাস্তা ভাল কৰি আছে কিয় বুলি মানে ভিডিঅ' বনাং দিয়ক। আৰু ইবাগে ৰাস্তা হৈ আহে একদম দেখছি না, পূৰা একদম ঠেকচা, মোবাইলটো পৰিব ভয় লাগে, বেলেগ একো ভয় নাই। তো এতিয়া টেনশ্যন নাই, মটো ব্লগ কৰি যাই থাকিম। আৰু মটো ব্লগ কৰি বহুত ভাল লাগে গাইজ। বলকচোন যাই থাকোঁ। ইবাগে ৰাস্তাৰ কাম চলি আছে আৰু ইবাগে পানী ৰুই আছে। আৰু ইবাগে ছাগাল গৰু দেখছি না, একদম মানে এক্সিডেণ্ট হ'ব বহুত ভয় লাগে, বেলেগ ভয় নাই। আৰু তো এনেকুৱা ৰাস্তা হ'লে বহুত ভাল লাগে, একদম মজা, একদম ফিনফিনা যাই থাকাৰ মজা। এইটো ঘূৰি দেখছি না, নতুনকৈ ল'লোঁ ৰ'ব, মানে লনাই দিয়ক, দাদা এটাই গিফ্ট দিছে, থাইলেণ্ডত গৈছিল দাদাটোৱে মোৰ কাৰণে আনিছি, এনে ক'লোঁ আৰু শ্ব' অফ কৰা নাই। তো নজাৰা দেখছে, মানে কিন্তু কথা কৈ গেলি বহুত ভাল লাগে দিয়ক, মানে যোৱা নাপায় আৰু কিবা এটা চখ পাই গ'লোঁ। কি চখ নাজানো মই, মানে বেছি এলা গুৰুত্ব দি নাথাকোঁ, কি চখ কি ক'ত কি লা এইবাৰ বৰষুণ আহিছে গাইজ, দেখছি না ৰাস্তাগেলা ভিজি আছে, এইবাৰ বৰষুণ আহিছে। তো বতৰৰ মহিমা ক'বই নোৱাৰি দিয়ক, কয় কি আহে, এইবাৰ বৈধ্য বৰষুণে, পানী দেখছি না। অ' মাই গড, ৰাস্তাত বৰষুণ নাপলি হয়। মানে একেদিন কি হৈছে জানে না, দিনটো ৰ'দ দি থাকে, 2টামান বজাৰ পৰা একদম মানে মেঘামেঘিকৈ আৰু মানে পূৰা ধাৰাসাৰ বৰষুণ দি দিয়ে। মানে বতৰৰ মহিমা আৰু নাৰীৰ মহিমা বুজাটো বহুত টান। এইটো ডাইলগ মই ক'ৰবাত পাইছিলোঁ গাইজ, সেইকাৰণে ক'লোঁ দিয়ক। আৰু বেছি স্পীডত নাযাওঁ দিয়ক, মই টেনশ্যন ল'ব নালাগে, মোৰ হাৱে স্পীড 50। ডাঙৰ বৰষুণে আহিছে গাইজ, পানী বাগৰি দিছে দেখছি না, বহুত ডাঙৰ বৰষুণে। অ' মাই গড, না কি কৰে ভাই। আৰু এটা ইণ্টাৰেষ্টিং কথা গাইজ, মানে মই পইচা অনা নাই, নলবাৰী গৈছোঁ, বিনা পইচা আহিছোঁ, তেলো ইবাগে কমি আহি আছে, মানে কিবাকৈ ঘৰ যাই পাম আৰু অহা যোৱা কৰিব পাৰিম। আৰু বৰষুণে আহিব গাইজ, দেখছি না একদম বতৰ দেখছি না, আৰু মেঘামেঘি কৰি আহিছে। যদিও মই এইটো ছেটআপ লগাইছোঁ গাইজ, কিন্তু গোপ্ৰত বেষ্টাই নহয় আৰু, মানে গোপ্ৰ বেষ্ট, এইটো অলপ হিলি থাকে, মোবাইলটো ষ্টেবল নহয়। আৰু ইবাগে বৈধ্য ডাঙৰ বৰষুণে, বাৰ কৈ আছোঁ আপোনালোকক, পানী দেই। আৰু কিবা এটা স্বাস্থ্যক পালোঁ, জাগাখানটিৰ নাম নাজানো, তো আহি পালোঁ, কি জেগা নাজানো, বৰনদী। তো গাইজ এইখিনি জেগাৰ নাম বৰনদী আহি পালোঁ, বৰনদী এইখিনি। তো মই এটা কথা কওঁ, এটা জেগাত যাব লাগিলে মই জেগাখানটি মেইন যোনখিনি জেগা সেইখিনি ডেষ্টিনেশ্যনটো মানে চাই লওঁ, মাজত কি ৰাস্তা পৰে, কি আহে কি যায়, মানে কোন কি চখ, মানে সেইবিলাক মই একো চোৱা চিতা মানে লক্ষ্যই নাই। তো এলা লক্ষ্য ৰাখিব লাগে গাইজ। মই ইমান দিন এইটো ৰাস্তাই দিলোঁ, কিন্তু এৰে আধা মানে জাগাৰ নামে মই নাজানো। তো এইটো বহুত কথা। পশ্চিম নলবাৰী জ্যোতিষ্মান মধ্য বিদ্যালয়, তো জেলি স্কুল ছুটি হ'ল আৰু গাইজ এইখিনি মোৰ ফেভাৰেট জেগা দিয়ক, এইখিনি মোৰ ফেভাৰেট, মানে একদম মোৰ এই নজাৰাটোৱে বহুত ভাল লাগে। ইবাগে সেউজীয়া পৰিৱেশ দেখছি না, আৰু ইবাগে মানে কি ক'ম আৰু, মানে এইখিনি জেগা মোৰ ফেভাৰেট। এতিয়া আহিলে মই অলপ সময় হ'লেও ৰখোৱে। তো আজি নৰখোঁ বাৰু, দেৰি হৈছে, এতিয়া মানে কেইটা বাজিল, এতিয়া বেছি বাজা নাই, 2:09 হৈছে। এতিয়া বহুতে আহি ৰখে দেখছি না, এও ৰখছি, আৰু জাগাখানটি ভাল না, সেয়ে ৰখে আৰু। তো বেলেগ নকাং, মানে মটো ব্লগ কৰি বহুত ভাল লাগে গাইজ। আৰু মানে য'ত যাই আছোঁ, মানে যোৱা আনে নাপায়, কথা কৈ যাই আছোঁ আপোনালোকৰ লগত। আৰু ইবাগে থিয়েটাৰৰ ৰিহাৰ্চেল আৰম্ভ হৈ গ'ল, বৰদৈচিলা থিয়েটাৰৰ। বৰদৈচিলাত কোনি আছে গাইজ, বাই বহুত ডাঙৰ হ'ব গাইজ। তো বলক, আৰু ইবাগে আমি এইফালে নলবাৰী নাৰ্ছিং এণ্ড পেৰামেডিকেল ইনষ্টিটিউট নতুনকৈ খুলিছে। তো আৰু ইবাগে এইখন দিল্লী পাব্লিক স্কুল,
আৰু আগত দেখি যাই আছে আমাৰ গাড়ী মানে বলক আৰু ডেষ্টিনেশ্যন আমাৰ বেছি দূৰ নাই আৰু ইভাগে আহি মেইন ৰাস্তা পালোঁ ইভাগে মানে এইটো চাইডেদি নলবাৰী যায় এইটো দি আমাৰ গাঁও যায় তো বলক নতুনকৈ বিয়া ভৱন খুলিছে ইভাগে বিয়া ভৱন কেতিয়াবা গ'লে বিয়া পাতিব লাগিব দেই আৰু এটা কথা কম গাইজ মানে ঘৰৰ পৰা আহি থকাটো মই ভাবি আছোঁ কেনেকৈ মানে মটো ব্লগ কৰিম মানে লাজে লাগে মানুহবিলাক ঘূৰি ঘূৰি চাব নেকি তো লাজ চাজ কাটি কৰি মানে ভিডিঅ' বনাব চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো কেনে হৈছে ক'ব গাইজ কমেণ্ট নকৰে আপোনালোকে আৰু এটা লাইক কৰিব ইমান কষ্ট কৰোঁ আপোনালোকৰ কাৰণে তো আজিও মানে এইটো ভিডিঅ' চাই আপোনালোকে কমেণ্ট কৰক কেনে হৈছে মোৰ মটো ব্লগিং কৰাত হৈছে না নাই মানে এনেকৈ যাই কথা ক'লে আপোনালোকে বৰিং হৈছে নেকি নাই গান লাগে দিব লাগিব যদি গান লাগে দিব লাগে গান লাগে দিম আজিৰ পৰাই আৰু যদি কথা কৈ এনেকৈ যাব লাগে তো কথা কৈ যাম আৰু আগত গাড়ীখন পাৰ হ'ব পাৰিম নে নোৱাৰিম তো এনেকৈ লাহে লাহে যাই আছোঁ দিয়ক আৰু সিভাগে দেখছি নাই গাইছ নতুনকৈ এখন ৰিজৰ্ট খুলিছে কেতিয়াবা গ'লে আহিব লাগিব ৰ'ব ৰিজৰ্টখনত বহুতেই আহিছে এখনত চাই থাকোঁ আহিব লাগিব ৰ'ব কি নাপায় যদি এইটো ভিডিঅ'ত আপোনালোকে মটো ব্লগিং কৰাতে ভাল পাইছে এইটো কমেণ্ট কৰক যদি ভাল হৈছে তেতিয়াহ'লে মই লং ড্ৰাইভ কৰিম মানে দূৰত যাব চেষ্টা কৰিম আপোনালোকে যদি এইটো ভিডিঅ'ত ছাপোৰ্ট কৰে মানে মই যদি মটো ব্লগিং কৰাত হৈছে যদি মানে আপোনালোকে ছাপোৰ্ট কৰিলে মই যাব পাৰিম দিয়ক ছাপোৰ্ট কৰক মানে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো মানে মোৰ এই ভিডিঅ'টো মোৰ হেলমেটটো হৈছে পাতলা আৰু মানে মোবাইলটো উজানে হেলমেটটো মানে তলত দেখি নামে দিয়ে আৰু মোক দেখা নাপাওঁ কৰি দিয়ে সেই মুস্কিল অলপ মানে হেলমেট দামী লাগে আৰু ইভাগে আৰু বৰষুণ আহিবা মানে আৰম্ভ হৈ গৈছে গাইজ কি কওঁ মানে জিকুৱে নেকি আৰু নিজিকলি হয় মানে এলাই ৰখি আছিল বৰষুণ কমিল মাত্ৰ মোৰে ভাগ্য দিয়ক গাইজ জাষ্ট আহি পালোঁ এতিয়াও বৰষুণ পৰি আছে দেখছি না এতিয়াও বৰষুণ পৰি আছে মানে আমাৰ ইভাগে ৰ'দ আৰু ইভাগে বৰষুণ কি যে বতৰ কম ফাইনেলি আহি পালোঁ খাজাৰা মন্দিৰ এইটো মন্দিৰ কৃষ্ণ মহাদেৱ আশীৰ্বাদ কৰিবা আৰু এইটো ৰাস্তাই দিয়ে যায় মানে নলবাৰীত যি অসম মহাদেৱৰ মূৰ্তিটো আছে এইটো ৰাস্তাই দিয়ে যায় গাইজ তো গাইজ ফাইনেল প্ৰেক্টিছত আহি পালোঁ আৰু বাপই কি বৰষুণ দিছিলে মানে মই মটো ব্লগটো মানে অফ কৰিব লগা হ'ল মানে মোবাইল ৱাটাৰপ্ৰুফ নহয় যিহেতু সেইকাৰণে অফ কৰি দিব লগা হ'ল তো এতিয়া মানে প্ৰেক্টিছ কৰোঁ তো আপোনালোকে অলপ জিৰক ভিডিঅ'টো মানে বৰিং নহয় মানে জিৰকটো বলক মোৰ পকেটৰ ভিতৰতে থাকক আপোনালোকে তো বলক তো গাইজ প্ৰেক্টিছৰ পৰা আহিলোঁ ফাইনেলি তো এতিয়া যাব লাগে মানে যাওঁ বলক মটো ব্লগ কৰিয়ে যাওঁ মানে আজি মটো ব্লগ কৰিছোঁ যিহেতু মটো ব্লগ কৰিয়ে যাওঁ আৰু ইভাগে বালা চালা দেখছি নে একদম আজি মাটিত বাগৰিব দিছে অকল ফিটনেছ দিছে কি কওঁ মানে একদম গা জেজেৰা হৈ আছে বলক তো গাইজ যাই থাকোঁ বলক কথাবোৰ ভালকৈ আহিছে না স্পষ্টভাৱে তো এতিয়া যাই থাকোঁ বেছি দেৰি নকৰোঁ আৰু ইভাগে বতৰটো চাওক নে কি মজা ডাৱৰীয়া হৈ উঠিছে আৰু যাই পাক গ'লে গধূলি হৈ উঠিব তো হোটেল গেলা দেখা পাই কিনে কিবা খাবৰ মন গৈছে দেখছি না হোটেল গাইজ খাজাৰা পাই গ'লোঁ আৰু খাজাৰা পাৰ হোৱা মানে কি নলবাৰী পাৰ হোৱা আৰু নলবাৰী জামটো পাৰ হ'লোঁ এতিয়া মানে মুকলিকৈ যাব লাগে যাই থাকোঁ বলক জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম গাইজ মেইন ৰাস্তাৰ পৰাই মানে গাঁৱলীয়া ৰাস্তাত সোমাই দিলোঁ আৰু এতিয়া মানে যাই আছোঁ আৰু মানে বৰিং আজি মানে একদম গা চা বিহে গৈছে কি ক'ম ইতনা ইনকে ফিটনেছ দিছে কি ক'ম বহুত দিনৰ মূৰত ফিটনেছ মাৰিলে আপোনালোকে গমেই পাই চাগে মানে বহুত দিনৰ মূৰত দাউলি বা এই কিবা ব্যায়াম চ্যায়াম কৰিলে কেনে লাগে তো মোৰ আজি একদম গাটো একদম কি ক'ম পূৰা বিহে গৈছে একদম থাকিব পৰা নাই তো যাই থাকোঁ বলক পূৰা পতাৱাত ঘৰ পালি হয় আৰু ইভাগে পৰিৱেশটো চাওক না আকাশখন চাওক নহয় কিমান ধুনীয়া এটা পৰিৱেশ হৈ উঠিছে আৰু ইভাগে দেখা নাই পূৰা কইঠা পূৰা ৰুই আছে দেখিছি না আৰু পৰিৱেশটো চাওক না একবাৰ কি ধুনীয়া একদম পৰিৱেশ এটা হৈ উঠিছে মাই গড তো আহিলে মই এইখিনিত ৰখোৱে বহু মানে আপোনালোক যোৱাতে কৈছিলোঁ চাগে মই ইয়াত ৰখোৱে তো মানে পৰিৱেশটো চালি কিবা এটা মানে আৰু এটা কথা কওঁ মানে আমাৰ ঘৰলৈ যোৱা ৰাস্তাটোত মানে ভিডিঅ' কৰিব নোৱাৰিম চাগে কাৰণ ৰাস্তাবোৰ বহুত বেয়া হৈ আছে আৰু মোবাইলেদি যিহেতু ভিডিঅ' বনাই আছোঁ গোপ্ৰ নহয় তো মোবাইলটো ওলাই পৰিব ভয় লাগে তো সেইকাৰণে মানে এই ভাল ৰাস্তাবোৰত মানে এনেকৈ মানে মটো ব্লগ কৰি আছোঁ আৰু তো যাই থাকোঁ বলকচোন মানে মই যাই পাক গ'লে মানে একদম গধূলি হৈ যাব তো সেয়ে মানে এই জিন্দিপ্ৰে কৰি লৈছোঁ দিয়ক মানে পৰিৱেশটো চাই কিবা এটা মজা লাগছে দেখছি না আৰু এটা কথা মানে যেতিয়া মানে এই ভিডিঅ' কৰি মানে কথা কৈ আহিছোঁ আপোনালোকৰ লগত মানে আনে বনাই মানে গাড়ী চলা আনে বনাই মই আপোনাৰ লগত মানে মোৰ পিছত কিজান কোনোবা এটা আছে মানে সেনেকৈ খানা যেন লাগি আছে আপোনালোকে এটা কথা কওকচোন
কাৰ এনেকুৱা হৈছে মানে দূৰত আহিলে এটকাকো মানে দূৰত আহিলে 1 টাকাও নানাকৈ বহুত দূৰত গেলি গুচি যোৱা গৈছে তো গাইছ আজি মোৰ লগতে হৈছে নলবাৰী গৈছোঁ 1 টাকাও নাই গাড়ীখন আছে আৰু মোবাইলটো আছে বাকী একো নাই ঘৰৰ পৰাই গালি খাইছোঁ মানে পটকৈ ওলাই গেছি তো মানে সেইকাৰণে গালি খালোঁ আৰু তো গাইছ আগত দেখি আৰু ৰাস্তা বহুত বেয়া তো সেইকাৰণে মোবাইলটো মই এতিয়া পকেটত লওঁ আৰু আপোনালোকক ঘৰত যাই লগ পাই আছোঁ আৰু এতিয়া টাইমটো হ'ল চাগে 6:30 তো ঘৰত যাই লগ পাই আছোঁ তো ফাইনেলি গাইছ আহি পালোঁ ঘৰত আৰু গা চা ধুলোঁ অলপ ৰেষ্ট ল'লোঁ আৰু যদি গাইছ ভিডিঅ'টো ভাল লাগিল লাইক ছাবস্ক্ৰাইব কিন্তু কৰি দিব আৰু মানে কি ক'ম শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু নতুন মানে এই চেনেলটো নতুন আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু কি বেয়া আৰু ভিডিঅ' মানে এনকি মই ভিডিঅ'ত দি যাব চেষ্টা কৰিম আৰু আপোনালোকে ছাপোৰ্ট কৰিব